ভিভি ষ্টুডিঅ'ত আগবঢ়াইছোঁ এ মুভি এক্সপ্লেনেশ্যন অন এ মেন হু নিউ ইনফিনিটি। এই কাহিনী এনে এজন মহান ভাৰতীয় ব্যক্তিৰ জীৱনীৰ ওপৰত আধাৰিত, যিজন মহান ব্যক্তিক আজি বিদেশৰ লোকে তেওঁৰ প্ৰাপ্য অনুসৰি সন্মান দিয়ে, ইম্পৰ্টেঞ্চ দিয়ে, কিন্তু নিজ দেশৰ লোকে ইম্পৰ্টেঞ্চ নিদিয়ে, বৰঞ্চ পাহৰি পেলাইছে। এই কাহিনী মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন আয়েংগাৰৰ কাহিনী। কাহিনীৰ আৰম্ভণি 1914 চনৰ পৰা দেখুৱাইছে, যেতিয়া দেশ ইংৰাজৰ অধীনত আছিল। ৰামানুজন সিমান শিক্ষিত নাছিল, তেওঁৰ কোনো ডিগ্ৰীও নাছিল। তাৰ পিছতো তেওঁৰ গণিতত বহুতেই ৰুচি আছিল। গণিতক ইমানেই ভাল পাইছিল যে তেওঁ মন্দিৰলৈ গৈ মজিয়াত মেথমেটিক্স ছল্ভ কৰিছিল। যিহেতু ৰামানুজন বিবাহিত আছিল, তেওঁক টকাৰ বহুতেই প্ৰয়োজন আছিল। সেয়ে তেওঁ এজন লোকৰ ওচৰলৈ চাকৰি বিচাৰি যায় আৰু তেওঁৰ মেথমেটিকেল ৰিচাৰ্চবোৰ মানুহজনক দেখুৱায়। মানুহজনে তেওঁক কয় যে তেওঁক ৰেকমেণ্ডেশ্যন নিশ্চয় দিয়া হ'ব। ৰামানুজনে মানুহজনক কয় যে তেওঁ বিবাহিত আৰু তেওঁ ৰিকমেণ্ডেশ্যন আছে, কিন্তু মানুহজনে তেওঁক অপমান কৰি ঘূৰাই পঠিয়ায়। ৰামানুজন বৰ দুখীয়া আছিল। ঘৰ চলাবলৈ তেওঁক টকাৰ প্ৰয়োজন আছিল, কিন্তু তেওঁ ডিগ্ৰী নোহোৱাৰ বাবে কোনেও চাকৰি দিব নিবিচাৰিছিল। দৰিদ্ৰতাৰ বাবে তেওঁৰ ঘৰত ঠাইৰ অভাৱ হোৱা হেতু তেওঁ বন্ধুবোৰৰ সৈতেহে থাকিব লগা হৈছিলে। আন এদিন তেওঁ তেওঁৰ মেথমেটিকেল ৰিচাৰ্চবোৰ আন এজন ব্যক্তিক দেখুৱাবলৈ লৈ যায়। এই মানুহজন ভাৰতীয় আছিল আৰু তেওঁৰ নাম নাৰায়ণ। মিষ্টাৰ নাৰায়ণে তেওঁৰ ৰিচাৰ্চসমূহ দেখি খুব ইমপ্ৰেছড হয় আৰু তেওঁক ছাৰ ফ্ৰেন্সিছৰ ওচৰলৈ লৈ যায়। ছাৰ ফ্ৰেন্সিছ সেইজন ব্যক্তি আছিল যাৰ ওচৰত তেওঁ কাম কৰিছিল। ছাৰ ফ্ৰেন্সিছে ৰামানুজনৰ দৰিদ্ৰ ৰূপ দেখি বৰ অৱহেলা কৰে, কিন্তু ৰামানুজনে তেওঁক কয় যে মই অংকত বহুত ভাল, এতিয়া মোক আপুনি কাঁচৰ টুকুৰা বুলি ভাবিছে, পিছে অতি শীঘ্ৰেই বুজিব যে মই কাঁচৰ টুকুৰা নহয়, বৰঞ্চ এটুকুৰা হীৰাহে। ৰামানুজনৰ এনে আত্মবিশ্বাস ভৰা কথা শুনি তেওঁ ইমপ্ৰেছ হয় আৰু তেওঁক চাকৰিত ৰাখে। ইয়াৰ পিছতে তেওঁ তেওঁৰ পত্নী আৰু মাকৰ বাবে এটি ঘৰ ভাড়ালৈ লয়, যিটো ঘৰ তেওঁলোক সুখত জীৱন যাপন অতিবাহিত কৰিব পাৰে। আৰু তেওঁৰ মাক আৰু পত্নী অতি সোনকালে তালৈ গুচি আহে। ৰামানুজন কামলৈ যাবলৈ লয়। কামলৈ গৈ ৰামানুজন যেতিয়া কামৰ সময়ত কেলকুলেশ্যন কৰে, তেতিয়া তেওঁ এবেকাছ ইউজ নকৰে। এবেকাছ সেই সময়ৰ এক পুৰণি কেলকুলেটৰ আছিলে। যেতিয়া মিষ্টাৰ নাৰায়ণে তেওঁক এবেকাছ ইউজ কৰা নেদেখে, তাক কাৰণ সোধে, তেতিয়া তেওঁ কয় যে ইয়াতকৈ ফাষ্ট মই মোৰ মগজুতে কেলকুলেশ্যন কৰিব পাৰোঁ। তেওঁৰ উত্তৰত মিষ্টাৰ নাৰায়ণ খুব ইমপ্ৰেছড হয়, কিন্তু অন্ততঃ ছাৰ ফ্ৰেন্সিছৰ ওচৰত এবেকাছ ইউজ কৰা নাটক কৰিবলৈ মিষ্টাৰ নাৰায়ণে তেওঁক উপদেশ দিয়ে। ৰামানুজনে কিছুদিন কাম কৰাৰ পিছতে ছাৰ ফ্ৰেন্সিছে গম পাই যায় যে ৰামানুজন এক মাইলষ্টন হয়, তেওঁ বহুতেই টেলেণ্টেড হয়, আৰু তেওঁক কয় যে মই তোমাৰ কাম আউট অফ ইণ্ডিয়াত ইণ্ট্ৰডিউচ কৰিম। আৰু যেতিয়া ৰামানুজনে ঘৰত মাক আৰু পত্নীক জনায় যে তেওঁক বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে, তেওঁৰ পত্নী সুখী হয়, কিন্তু মাক হতাশ হৈ যায়। মাকে তেওঁক কয়, এয়া হ'বই নোৱাৰে, আমি ব্ৰাহ্মণ হওঁ, আমি সমুদ্ৰ পাৰ কৰিব নোৱাৰোঁ। এই কথাই ৰামানুজনক হতাশ কৰি পেলায়। পিছে তেওঁৰ সৈতে কাম কৰা মিষ্টাৰ নাৰায়ণে কয় যে তেওঁৰ কাম তেওঁৰ সৈতে হেৰাই যাব নালাগে, এয়া অমূল্য, ইয়াক পাব্লিছ কৰা উচিত। আৰু ৰামানুজনে তেওঁৰ কামৰ কেইটামান কপি ইউনিভাৰ্চিটি অৱ কেম্ব্ৰিজৰ ফেমাছ মেথমেটিচিয়ান G.S. হাৰ্ডিলৈ পঠিয়াই দিয়ে। তেওঁৰ কামক G.S. হাৰ্ডিয়ে খুব পচন্দ কৰে আৰু তেওঁক ইংলেণ্ডলৈ মাতি পঠিয়ায়। এই কথা যেতিয়া ৰামানুজনে তেওঁৰ নিজৰ পত্নীক কয়, তেতিয়া তেওঁৰ পত্নীয়ে কয় যে এয়া কেনেকৈ হ'ব, আমি সমুদ্ৰ পাৰ কৰিব নোৱাৰোঁ, আৰু তেনে কৰিলে আমাৰ সন্তানেৰে কোনেও বিয়া নকৰিব, কোনেও মাত নামাতিব। ৰামানুজনে তেতিয়া কয়, সমাজৰ কথাই মোক দুখ নিদিয়ে, মাথো তুমি লগ দিবা। তেতিয়া তেওঁৰ পত্নীয়ে তেওঁৰ পৰা প্ৰতিশ্ৰুতি লয় যে তাত গৈ অতি সোনকালে যাতে তাইকো মাতি পঠিয়ায়। ৰামানুজন হয়ভৰ দিয়ে। তাৰ পিছত ৰামানুজনে ধৰ্ম নিয়মৰ বিপৰীতে গৈ তেওঁৰ চুলি কাটে, যিটো সেই সময়ত বহুত ডাঙৰ কথা আছিল। যদিও আজিৰ যুগত সেয়া তেনে সাধাৰণ কথা, সেই সময়ত চুলি কটাটো ব্ৰাহ্মণ মানুহৰ বাবে বহুতেই ডাঙৰ কথা আছিল। ধৰ্মই তাক অনুমতি নিদিছিল। যেতিয়া ৰামানুজনৰ বাকে সেয়া দেখে যে তেওঁৰ সন্তানে চুলি কাটি পেলাইছে, তেওঁ বৰ দুখ পায়, কাৰণ সমাজে জানিলে তেওঁলোকক বৰকৈ লাঞ্ছন কৰিব। ইয়াৰ পিছতো কিন্তু তেওঁৰ মাকে তেওঁক সঁহাৰি জনায়। যেতিয়া ৰামানুজন ইংলেণ্ডলৈ যাবলৈ সাজু হয়, মাকে তেওঁক ধৰ্মৰ প্ৰাৰ্থনা আৰু খোৱা বোৱাৰ নিয়ম কেতিয়াও নাপাহৰিবলৈ কয়, আৰু ৰামানুজনে পত্নীক সোনকালে মাতি পঠিওৱাৰ প্ৰতিশ্ৰুতিৰে যাবলৈ ৰাওনা হয়।
এতিয়া ৰামানুজন ভাৰতৰ মাদ্ৰাজ চহৰ এৰি সুদূৰ ইংলেণ্ডৰ বৃহৎ ইউনিভাৰ্চিটি কেম্ব্ৰিজ ইউনিভাৰ্চিটিত খোজ দিয়েহি। G.S. হাৰ্ডিক কেম্ব্ৰিজলৈ ৰামানুজনক মাতি পঠিওৱাৰ সিদ্ধান্তক লৈ তেওঁৰ লগৰ কোনো প্ৰফেচৰ বা লেকচাৰাৰে সুখী নহয়। তেওঁলোক সকলোৰে মতে ৰামানুজন এজন মিছলীয়া, কাৰণ তেওঁ G.S. হাৰ্ডিলৈ যিবোৰ ডিটেইল কেলকুলেশ্যন, যিবোৰ ফৰ্মুলা ছল্ভ কৰি পঠিয়াইছে, তাৰ কোনো ধৰণৰ প্ৰমাণ ৰামানুজনৰ লগত নাই। ৰামানুজনে যেতিয়া G.S. হাৰ্ডিক লগ কৰে, G.S. হাৰ্ডিয়ে তেওঁক পিছদিনাখন লগ কৰিব কয়, যাতে তেওঁলোকে আগলৈ একেলগে কাম কৰিব পাৰে। পিছদিনাখন ৰামানুজন G.S. হাৰ্ডিৰ ৰুমলৈ খন্তেক পিছতে লিটল উড নামৰ আন এজন লোক সেই জেগাত উপস্থিত হয়হি। লিটল উড G.S. হাৰ্ডিৰ সহযোগী হয়। G.S. হাৰ্ডিয়ে ৰামানুজনক লেকচাৰ এটেণ্ড কৰিবলৈ পৰামৰ্শ দিয়ে, কাৰণ তেওঁৰ যিবোৰ থিয়ৰী আছে সেইবোৰ প্ৰুভ কৰিব লাগিব, যাতে এই কামক বিশ্বৰ আগত মোকলাই দিব পৰা যায়, সহজ ভাষাত সকলোবোৰ বুজাব পৰা যায়। ৰামানুজনে তেতিয়া G.S. হাৰ্ডিক কয় যে তেওঁৰ এয়া মাথো চেম্পলহে, আৰু তেওঁৰ ওচৰত তাৰ বাহিৰেও আৰু বহুতো আছে, আৰু তেওঁ নোটবুকবোৰ তেওঁলোকৰ দেখুৱায়, য'ত মেথেমেটিক্সৰ বহুতো ফৰ্মুলা থিয়ৰী লিখা থাকে। প্ৰায় 2.5 ঘণ্টামান তেওঁলোকে সেইবোৰ অধ্যয়ন কৰে আৰু আচৰিত হয় যে এইবোৰ ৰামানুজনে নিজেই আৱিষ্কাৰ কৰা আছিল। পিছদিনাখন ৰামানুজনে এটা ক্লাছ এটেণ্ড কৰোঁতে তাত ব্লেকবৰ্ডত এটা মেথেমেটিকেল থিয়ৰী লিখা হয়, আৰু লেকচাৰাৰে ৰামানুজনক বুজিব পাৰে নেকি সোধে। ৰামানুজনে হয়ভৰ দিয়ে। নোটবুক নোলোৱাকৈ ৰামানুজনে হয়ভৰ দিয়াত লেকচাৰাৰে ৰামানুজনক প্ৰব্লেমটো ছল্ভ কৰিবলৈ দিয়ে। ৰামানুজনে অনায়াসে কম সময়ৰ ভিতৰতে থিয়ৰামটো ছল্ভ কৰি দেখুৱায়। তাকে দেখি লেকচাৰাৰ আচৰিত হয় আৰু সোধে সেইটো তেওঁক কেনেকৈ কৰিলে। তাৰ পিছতে লেকচাৰাৰজনে ক্লাছ শেষ কৰে আৰু ৰামানুজনক দ্বিতীয়বাৰ ক্লাছত তেনে নকৰিব কৈ তিৰস্কাৰ কৰি ওলাই যাবলৈ কয়। যিটো কামৰ বাবে ৰামানুজনে প্ৰশংসা পাব লাগিছিল তাত তিৰস্কাৰ পোৱাৰ বাবে তেওঁ বৰ দুখিত হৈ পৰে। এই বিষয়ত যেতিয়া G.S. হাৰ্ডিৰ সৈতে আলোচনা হয়, G.S. হাৰ্ডিয়ে তেওঁক থিয়ৰামটো কেনেকৈ ছল্ভ কৰিলে সোধোতে তেওঁ উত্তৰত কয় যে এয়া তেওঁৰ মগজুত নিজে নিজেই আহে আৰু তেওঁ নাজানে কেনেকৈ আহে। ৰামানুজনে আৰু সোধে যে তেওঁৰ ওচৰত ফৰ্মুলা থকাৰ পিছতো প্ৰুফ বিচাৰি সময় কিয় নষ্ট কৰি আছে। G.S. হাৰ্ডিয়ে তেওঁক বুজায় যে ৰামানুজনৰ আৱিষ্কাৰৰ ভেলু তেওঁহে জানে, কিন্তু এয়া বুজিবলৈ আৰু বুজাবলৈ প্ৰুফৰ বহুতেই প্ৰয়োজন আছে। তাৰ পিছতেই ৰামানুজনক তেওঁ এঠাইলৈ লৈ যায় আৰু নিউটনৰ কিতাপ এখন দেখুৱায় আৰু বুজায় যে এই কিতাপখন আমাৰ মাৰ্গদৰ্শকৰ কাম কৰে, কাৰণ এই কিতাপত সকলো ডিটেইল আছে। পিছে ৰামানুজনৰ কিতাপৰ কোনো ডিটেইল বা প্ৰুফ নাই। সেয়েহে তেওঁলোকক ৰামানুজনৰ আৱিষ্কাৰৰ ডিটেইল প্ৰুফৰ খুবেই দৰকাৰ। G.S. হাৰ্ডিয়ে কয় যে যেতিয়া ৰামানুজনে তেওঁৰ আৱিষ্কাৰৰ ডিটেইল আৰু প্ৰুফ লিখি উলিয়াব, তেতিয়া ৰামানুজনৰ কিতাপো সেই ঠাইত সংৰক্ষিত হ'ব। দৰাচলতে প্ৰুফৰ অৰ্থ হ'ল ৰামানুজনে আৱিষ্কাৰ কৰা কোনো থিয়ৰাম ছল্ভ কৰিলে তাৰ প্ৰতিটো সলিউশ্যনৰ ষ্টেটমেণ্ট দিব লাগিব, বুজাব লাগিব যে তেওঁ এয়া কিয় কৰিলে আৰু কেনেকৈ কৰিলে, ইয়াৰ আঁৰত ৰিজনিং কি, আৰু এই সকলো কাৰণ নিখুঁত হ'ব লাগিব। তেতিয়াহে ৰামানুজনৰ আৱিষ্কাৰক বিশ্ব আৰু সকলো গণিতজ্ঞই গ্ৰহণ কৰিব, কাৰণ এইবোৰ ৰামানুজনে নিজেইতো কৰিব পাৰিবই, পিছে আনে তেতিয়াহে কৰিব পাৰিব যেতিয়া প্ৰতিটো বস্তুৰে প্ৰুফ প্ৰপাৰ হ'ব। ৰামানুজনে কথাবোৰ বুজিব পাৰে আৰু নিজৰ কামত লাগি যায়, কিন্তু তাত কিছুমান ভুল থাকে যিবোৰ শুধৰোৱাত মিষ্টাৰ হাৰ্ডিয়ে তেওঁক সহায় কৰে। ইয়াৰ পিছতে ৰামানুজনৰ প্ৰথম মেথমেটিকেল ডিস্কভাৰী পাব্লিছড হয় আৰু তেওঁৰ নাম ফটো নিউজ পেপাৰত ওলায়। এই খবৰ ভাৰততো গৈ পায় আৰু ৰামানুজনৰ মাক আৰু পত্নী খবৰ পাই খুব সুখী হৈ পৰে। সকলোবোৰ ঠিকে চলি থকা সময়তে ইংলেণ্ডত যুদ্ধ আৰম্ভ হৈ যায় আৰু ৰামানুজনে তেওঁৰ পত্নীক চিঠি লিখি কয় যে যুদ্ধ আৰম্ভ হৈছে আৰু এনে পৰিস্থিতিত ইংলেণ্ডলৈ তাই অহাটো ভাল নহ'ব। পিছে তাই ইংলেণ্ডলৈ যাবলৈ মন বান্ধি পেলায় আৰু ৰামানুজলৈ চিঠি লিখে, কিন্তু তাইৰ চিঠি তেওঁলৈ গৈ নাপায়, কাৰণ তেওঁৰ মাকে চিঠিবোৰ লুকুৱাই থয়। তেওঁৰ মাকৰ মনত ভয় হয় যে যদি তেওঁৰ পত্নী ইংলেণ্ডলৈ যায়, ৰামানুজন ঘৰলৈ কেতিয়াও ঘূৰি নাহিব। আনফালে যুদ্ধত জইন কৰিবলৈ মন মেলে লিটল উড, যি G.S. হাৰ্ডিৰ সৈতে কাম কৰিছিল, আৰু ৰামানুজনক লিটল উডে বহুতেই পচন্দ কৰিছিল, কিয়নো ৰামানুজনৰ অপাৰ দক্ষতাৰ কথা তেওঁ ভালকৈ চিনি পাইছিল। যোৱাৰ আগতে লিটল উডে G.S. হাৰ্ডিক এখন চিঠি লিখি থৈ যায়। তাত তেওঁ কয় যে মিষ্টাৰ হাৰ্ডিৰ ওচৰত ৰামানুজন আছে আৰু এয়া কোনো মিৰাকেলতকৈ কম নহয়। ৰামানুজনক জেকবিৰ সৈতে তুলনা নকৰি নিউটনৰ সৈতেহে তুলনা কৰিব লাগিব। জেকবি তেওঁৰ সময়ৰ বহুত ডাঙৰ গণিতজ্ঞ আছিল আৰু এতিয়া মিষ্টাৰ হাৰ্ডিৰ দায়িত্বত ৰামানুজন আছে।
আৰু তেওঁৰ প্ৰতিটো কাম বিশ্বৰ সন্মুখত তুলি ধৰাটো মিষ্টাৰ হাৰ্ডিৰ দায়িত্ব আৰু মিষ্টাৰ হাৰ্ডিয়েও সকলো ধৰণৰ সহায় কৰে। কিন্তু যুদ্ধৰ সময়ত ৰামানুজনৰ সৈতে ভাল ব্যৱহাৰ নহয়। তেওঁক লোকেল পুলিচেও কোবায়। ইমানৰ পিছতো তেওঁৰ কাম আগবঢ়াই লৈ যায়। লাহে লাহে তেওঁৰ স্বাস্থ্য বেয়া হ'বলৈ লয়। স্বাস্থ্য পৰীক্ষা কৰি জানিব পৰা যায় যে তেওঁৰ টিউবাৰকুলোচিছ হৈছে। এই কথা ৰামানুজনে মিষ্টাৰ হাৰ্ডিক নকয়। আনফালে আকৌ G.S. হাৰ্ডিয়ে ৰামানুজনৰ ৰয়েল ছ'চাইটি মেম্বাৰশ্বিপৰ বাবে কৰা আবেদনো নাকচ হয়। ৰামানুজন সকলো দিশৰ পৰা দুশ্চিন্তাত সোমাই পৰে। তেওঁৰ স্বাস্থ্য বেয়া, তেওঁৰ আবেদন নাকচ হৈ যায়, আনফালে তেওঁৰ পত্নীৰ সৈতে কোনো সম্পৰ্কও নোহোৱা হৈ আছে। এনেধৰণৰ নানান দুশ্চিন্তাই তেওঁক ফ্ৰাষ্ট্ৰেট কৰি পেলায় আৰু তেওঁ ৰেল ষ্টেচনত গৈ ট্ৰেইনৰ সন্মুখত জঁপিয়াই দিয়ে। কিন্তু তেওঁক ট্ৰেইনৰ কণ্ডাক্টৰে দেখি তেওঁৰ কিবা হোৱাৰ আগতে ট্ৰেইন ৰখাই দিয়ে। ৰামানুজনক হস্পিটেললৈ নিয়া হয়। তাত মিষ্টাৰ হাৰ্ডি যায় আৰু গম পায় যে ৰামানুজনৰ টিউবাৰকুলোচিছৰ আক্ৰান্ত হৈছে আৰু বেছি দিনলৈ জীয়াই নাথাকে। ইমান দিনতে একেলগে থকাৰ পিছতো G.S. হাৰ্ডিয়ে জানিবই নোৱাৰে যে তেওঁৰ জীৱনত ইমানবোৰ সমস্যা চলি আছে। তেওঁ ৰামানুজনক কয় যে হয়তো আগেয়ে তেওঁ কথাবোৰ জনালে তেওঁ ৰামানুজনক সহায় কৰিব পাৰিলেহেঁতেন। সেইদিনাখন হস্পিটেলত দুয়ো একেলগে বহি বহুতো কথা আলোচনা কৰে। বহুত সময় তেনেকৈয়ে পাৰ কৰি দিয়ে। কথাৰ মাজতে মিষ্টাৰ হাৰ্ডিয়ে দুখিত হৈ কয় যে তেওঁ এজন ভাল বন্ধু নহয়। তেওঁৰ জীৱনত মাথো মেথমেটিক্সে সোমাই আছে, ইয়াৰ বাহিৰে একো নাই। তেতিয়া ৰামানুজনে মিষ্টাৰ হাৰ্ডিক সোধে যে তেওঁৰ মগজুত গণিতৰ নতুন নতুন আইডিয়া ফৰ্মুলাবোৰ কেনেকৈ আহে জানেনে? তেতিয়া তেওঁ হয়ভৰ দিয়ে। ৰামানুজনে তেতিয়া কয় যে তেওঁক এইবোৰ ঈশ্বৰ নামাগিৰিয়ে সহায় কৰে। তেওঁৰ প্ৰাৰ্থনা কৰোঁতে খওঁতে খাওঁতে ঈশ্বৰে তেওঁৰ মগজুত সেইবোৰ সোমাই দি যায়। G.S. হাৰ্ডিয়ে উত্তৰত কয় যে তেওঁ ঈশ্বৰ আদিক বিশ্বাস নকৰে। তেওঁ এনে কোনো বস্তুকে বিশ্বাস নকৰে যাক প্ৰমাণ কৰিব নোৱাৰি, কিন্তু ৰামানুজনক বিশ্বাস কৰে। ৰামানুজনে কয় যে তেওঁ অতি সোনকালে তেওঁৰ আৰম্ভ কৰা কামবোৰ শেষ কৰিব বিচাৰে আৰু অতি সোনকালেই তেওঁ আপোন ঘৰ ভাৰতলৈ ঘূৰি যাব বিচাৰে। মিষ্টাৰ হাৰ্ডিৰ ওচৰত প্ৰতিশ্ৰুতি বিচাৰে যাতে ৰামানুজন য'তেই মৃত্যু নহওক কিয় তেওঁৰ ঘৰলৈ নিয়ে যায়। ৰামানুজনে ৰুগীয়া দেহেৰে পাৰ্টিশ্যন থিয়ৰী অফ নাম্বাৰ্ছৰ প্ৰুফৰ ওপৰত কাম কৰি যায় আৰু তেওঁৰ কাম পূৰা কৰে। তেওঁৰ কাম ফৰ্মুলা প্ৰুফ দেখি কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ ডাঙৰ ডাঙৰ মহান গণিতজ্ঞ আশ্চৰ্যচকিত হৈ যায়, কিয়নো ৰামানুজনৰ প্ৰতিটো কামেই নিখুঁত পোৱা যায়। তেওঁৰ এই কাম কোনেও বিশ্বাসতেই ল'ব নোৱাৰে যে ৰামানুজনে ইমান কম সময়ৰ ভিতৰতে সেয়া কৰি উলিয়ায়। পিছতে মিষ্টাৰ হাৰ্ডিয়ে পুনৰাই ৰামানুজনক ৰয়েল ছ'চাইটিৰ ফেল'শ্বিপৰ বাবে আবেদন কৰে আৰু এইবাৰ তেওঁৰ আবেদন একচেপ্ট কৰা হয়, যদিও কিছুমানে ইয়াক নিবিচাৰিছিল, কিয়নো ৰামানুজন এজন ভাৰতীয় আছিল। G.S. হাৰ্ডিৰ প্ৰচেষ্টাত ৰামানুজনে তেওঁৰ প্ৰাপ্য সন্মান পায়, যিটো তেওঁৰ বাবে বহুত ডাঙৰ এচিভমেণ্ট আছিল। তাৰ বাবে তেওঁ সুখী হৈ পৰে। ইয়াৰ পিছতে ৰামানুজনে মিষ্টাৰ হাৰ্ডিৰ ওচৰত বিদায় বিচাৰে, কিন্তু মিষ্টাৰ হাৰ্ডি তেওঁক ৰখাব বিচাৰে কাৰণ তেওঁ ৰামানুজনৰ সৈতে আৰু কাম কৰিব বিচাৰিছিলে। কিন্তু ৰামানুজনে তেওঁৰ পৰিয়ালৰ ওচৰত যোৱাটোহে প্ৰয়োজন বোধ কৰে আৰু তেওঁ নিজৰ দেশ ভাৰতলৈ তেওঁৰ ঘৰলৈ ঘূৰি আহে। কিন্তু ঘৰলৈ আহি তেওঁ বেছি দিনলৈ জীয়াই থাকিব নোৱাৰে আৰু এবছৰৰ ভিতৰতে তেওঁৰ মৃত্যু হয়। এই খবৰ G.S. হাৰ্ডিলৈ গৈ পায় আৰু তেওঁ খবৰটো পাই মৰ্মান্তিক হৈ পৰে, কিয়নো তেওঁৰ জীৱনৰ এজন মহান বন্ধুক হেৰুৱাই পেলায়, যাৰ ব্যক্তিত্ব আৰু জ্ঞানক তেওঁ ভালকৈ বুজি পাইছিল আৰু তেওঁ প্ৰভাৱিতও আছিল। মাথো 32 বছৰ বয়সতে ৰামানুজনে এই পৃথিৱীৰ পৰা চিৰবিদায় লয়, কিন্তু তেওঁ মেথমেটিক্স আৰু পৃথিৱীখনত যিবোৰ কাম অৱদান দি যায় তাক বিশ্বত জীৱন থকালৈ স্মৰণ কৰা হ'ব। 1920 চনত তেওঁৰ দেহাৱসান ঘটে আৰু 1976 চনত তেওঁৰ হেৰাই থকা নোটবুক এখন পোৱা যায় য'ত গ্ৰাউণ্ড ব্ৰেকিং ফৰ্মুলাছ থাকে আৰু সেই ফৰ্মুলা আজি ব্লেক হোলৰ বিহেভিয়াৰক বুজিবলৈ ব্যৱহাৰ কৰা হয়। ৰামানুজন আৰু G.S. হাৰ্ডি একেলগে 5 বছৰলৈ কাম কৰে আৰু তেওঁলোকে কৰা কামক বছৰলৈ পাহৰা নাযায়। ৰামানুজনক আজিও বিথোৱন আৰু নিউটনৰ নিচিনা মহান ব্যক্তিৰ সৈতে তুলনা কৰা হয়। ৰামানুজনে আজি বিদেশৰ পৰা প্ৰাপ্য অনুসাৰে সন্মান পাইছে, কিন্তু নিজ দেশতে আজি সেই সন্মান দেশবাসীৰ পৰাই নাপায়। এয়া বৰ পৰিতাপৰ বিষয়।